নমস্কাৰ। অৱশেষত পোহৰলৈ আহিল পাকিস্তানৰ মিথ্যাচাৰ। ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ মাজত মেডিয়েটৰৰ ভূমিকা পালন কৰি বিশ্বৰ ৰাজনীতিত প্ৰদৰ্শনৰ চেষ্টা কৰা পাকিস্তানৰ মুখা অৱশেষত খোল খালে। শেহতীয়াকৈ যেতিয়া ইজৰাইল আৰু ইৰাণৰ সেনাই ইৰাণত বম্বিং কৰিছিল, ইৰাণত ভয়ংকৰ আক্ৰমণ কৰিছিল, তাৰ প্ৰত্যুত্তৰত ইৰাণৰ সেনাই আমেৰিকাৰ সেনাক আক্ৰমণ কৰিছিল, ঠিক তেতিয়া পাকিস্তানে খুব সংগোপনে বিশ্বৰ চকুত ধূলি মাৰি ইৰাণৰ সৈন্য জাহাজ পাকিস্তানক অৱতৰণৰ সুযোগ দিছিল। আমেৰিকাৰ সংবাদ মাধ্যমে এইটো প্ৰকাশ কৰিছে যে পাকিস্তানে নুৰ খান বেজ ইৰাণৰ সৈন্যৰ বাবে মুকলি কৰি দিছিল। এতিয়া তথ্যসমূহক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বহু সম্পৰ্কীয়ই পাকিস্তানৰ লগত আমেৰিকাৰ সম্পৰ্ক পুনৰ বিচাৰৰ সময় আহিছে বুলি ট্ৰাম্পক অৱগত কৰিছে। লগতে আমেৰিকাৰ সংবাদ মাধ্যমে পাকিস্তানক মধ্যস্থতাকাৰীৰ বাবে উপযুক্ত হয় নে নহয় তাকো নমস্কাৰ। অৱশেষত পোহৰলৈ আহিল পাকিস্তানৰ মিথ্যাচাৰ। ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ মাজত মেডিয়েটৰৰ ভূমিকা পালন কৰি বিশ্বৰ ৰাজনীতিত প্ৰদৰ্শনৰ চেষ্টা কৰা পাকিস্তানৰ মুখা অৱশেষত খোল খালে। শেহতীয়াকৈ যেতিয়া ইজৰাইল আৰু ইৰাণৰ সেনাই ইৰাণত বম্বিং কৰিছিল, ইৰাণত ভয়ংকৰ আক্ৰমণ কৰিছিল, তাৰ প্ৰত্যুত্তৰত ইৰাণৰ সেনাই আমেৰিকাৰ সেনাক আক্ৰমণ কৰিছিল, ঠিক তেতিয়া পাকিস্তানে খুব সংগোপনে বিশ্বৰ চকুত ধূলি মাৰি ইৰাণৰ সৈন্য জাহাজ পাকিস্তানক অৱতৰণৰ সুযোগ দিছিল। আমেৰিকাৰ সংবাদ মাধ্যমে এইটো প্ৰকাশ কৰিছে যে পাকিস্তানে নুৰ খান বেজ ইৰাণৰ সৈন্যৰ বাবে মুকলি কৰি দিছিল। এতিয়া তথ্যসমূহক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বহু সম্পৰ্কীয়ই পাকিস্তানৰ লগত আমেৰিকাৰ সম্পৰ্ক পুনৰ বিচাৰৰ সময় আহিছে বুলি ট্ৰাম্পক অৱগত কৰিছে। লগতে আমেৰিকাৰ সংবাদ মাধ্যমে পাকিস্তানক মধ্যস্থতাকাৰীৰ বাবে উপযুক্ত হয় নে নহয় তাকো